মই দেখাত কেনেকুৱা আছিলে কেনেকুৱা হৈ গ'ল নেক্সট টাইম আহিলে ৰেশমি মেকআপ দিব লাগিব হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ থাম্বনেইলটো চাই সকলোৱে গম পাইছে চাগে যে মই আজি কাক লগ কৰিব আহিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকিব আজি খুব ধুনীয়া এটা শ্বুট হ'ব য'ত ডিব্ৰুগড়ৰ হোটেল এখনত আছে ৰূপালী কাশ্যপ বাৰ লগত চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকুৱা পাইছে জনাব মোৰ লগত আছে মোৰ ভণ্টি সুমিত্ৰা আৰু মই আহিছোঁ আগে আগে আমি ইয়াত লৈ লৈছোঁ ৰসমলাই আৰু এইফালে লালমোহন সুমিত্ৰাই খাই আছে মই ষ্টাৰ্ট কৰোঁ ইয়াত আছে ফুল আজি এইখিনি ফুলে ধুনীয়াকৈ ৰূপালী বাৰ হেয়াৰটো কৰিম আমি হোটেলৰ পৰা ওলাই এতিয়া গৈ আছোঁ আমি এতিয়া পাই গৈছোঁ সেই হোটেল ৰূপালী বাক লগ কৰিম আপোনালোকক দেখাম এয়াই হৈছে ৰূপালী বাৰ ৰুম আজিৰ ৰুম আৰু এইফালে আছে সকলোৰে মৰমৰ ৰূপালী বাই মিঠাই কেতিয়াও নাখায় কিন্তু মই আজি আনিছোঁ ৰূপালী বাই এতিয়া মিঠাইও অলপ খাব যিহেতু তাইৰ মাতে অলপ বহি আছে সেইকাৰণে মিঠাই অলপমান টেষ্ট কৰি লৈছে আৰু বাই বহুত দিনৰ মূৰত লগ পাইছোঁ বা আমাৰ বহুত কথা হৈ আছিল বহুত দিনৰ পৰা কিন্তু লগ পোৱা হোৱা নাছিল লগ পাইছোঁ লগ পালোঁ তাই মেকআপ মানে মোক কৰাৰ কথা আজি ফাইনেলি আজিৰ দিনটো পাইছোঁ মই ৰূপালী বাক মেকআপ কৰিব ডিব্ৰুগড় আহিছোঁ আগতেও আহিছোঁ কিন্তু এইবাৰ মানে পুৰা ভালদৰে অহা নিচিনা হৈছে মই 8টামান বজাতে আহি পাইছোঁ আচলতে ফ্লাইট আছিলে মোৰ 7:10 8টাত লেণ্ড কৰি ৰুমলৈ মানে হোটেল ৰুমলৈ আহি পালোঁ 9টা বজাত আহি পুৰা শুইছোঁ মই কল কৰিছোঁ বা শুই আছে মই ভাবিছোঁ প্ৰগ্ৰাম আছে ৰাতিপুৱা 5টা বজালৈ প্ৰগ্ৰাম চলিছে আৰু মানে গৈয়ে আছিল কিন্তু মই আকৌ অনুৰোধ কৰিলোঁ যে মোৰ 7টা বজাত মোৰ হেৰি ফ্লাইট আছে যিহেতু গতিকে আপোনালোকে মোক এৰি দিয়ক আৰু আজি ডিব্ৰুগড়বাসী নেৰিব কিন্তু বাৰু অহাকালি মোৰ প্ৰগ্ৰাম নাই বাৰু চাওঁ সকলোৱে আজি প্ৰগ্ৰাম চাবলৈ আহিব ৰূপালী বাই ধুনীয়া ধুনীয়া গান গাব পিছত যেতিয়া মেকআপ শেষ হ'ব ধুনীয়া অলপমান বাই নিজৰ গান শুনাব আমাক আমি এতিয়া মেকআপ ষ্টাৰ্ট কৰিম আৰু বাৰ শ্ব' আছে সেইফালে আমাৰ সুমিত্ৰাই ষ্ট্ৰেটনাৰ উলিয়াইছে চাহপাতি একদম শেষ মই এমাহমান মানে পুৰা একদম খাই লৈ জুচ চুচ খাই একদম সেয়া হোৱা নাই ডাল লাগিছে তোমাৰ এদিন ভৰ্তি কৰিলে কেনেকুৱা টোপনিটো কিমান দেৰিলৈকে নাযায় দেখোন যিমান হ'লেও এদিনৰ টোপনিটো সেইকাৰণে উইকনেছটো মানে কেনেকুৱা উইকনেছ এটা হৈ আছে আমাৰ মেকআপ কমপ্লিট হৈ গ'ল এতিয়া কৰিব লৈছোঁ হেয়াৰ ষ্টাইল একদম চিম্পলকৈ হ'ব এইফালে সুমিত্ৰা বৰিং হৈ গৈছে এতিয়া আমি হেয়াৰ ষ্টাইল কৰি আছোঁ চিম্পল বান হ'ব তেনেকুৱা বঢ়িয়া কেতিয়াবা ক'ৰবাত বাহিৰত গ'লে তেনেকৈ কৰোঁ ইনজয়টোৱে শেষ হৈ যায় সেইটো হয় তুমি যে ক'ৰবাত ফুৰিব যাবা সেই এনজয়মেণ্টটো নহয় জানে কোচকেইটাত যদি আমি এনেদৰে প্ৰেছ কৰোঁ ধুনীয়া হৈ যায় মানে দেখিবলৈও ভাল লাগে আৰু ফুলি নাথাকে কাপোৰযোৰ আমি কোচ মিলাই ল'ব লাগে যিহেতু আমি যেতিয়া মেখেলা চাদৰ এযোৰ পিন্ধাওঁ তেতিয়া ধুনীয়াকৈ আমি ফিনিচিং দি পিন্ধাওঁ এতিয়া ফিনিচিঙৰ কাৰণে আমি কম্পালচৰি ষ্ট্ৰেটনাৰে এনেদৰে আইৰণ কৰিব লাগিব প্ৰেছ কৰি ইয়াত এতিয়া মই নিজে লৈছোঁ কেনেকুৱা লাগিছে বহুত ধুনীয়া মইহে পিন্ধিম আৰু এতিয়া ৰূপালী বাক মই লাহেকৈ দেখুৱাই থাকি প্ৰেছ কৰাৰ পিছত ধুনীয়াকৈ কোচৰ মাজত পিন আপ কৰি দিব লাগে আমাৰ এতিয়া মেকআপ আৰু হেয়াৰ হৈ গ'ল বিন্দিটো লগাব আছে ভালে খুব ধুনীয়া মেকআপ কৰিছে ৰেশমি খুব ধুনীয়া মেকআপ খুব ধুনীয়া আই মেকআপ মোক খুব ভাল লাগিছে আৰু বেছটো যিটো মেকআপৰ যিটো মেইন বেছটো খুব ধুনীয়াকৈ বহিছে মুখত ফেচ কাট হেয়াৰ ষ্টাইল তাই খুব ধুনীয়া ফুল লৈ আহিছিল মই কোৱা মতে কাপোৰযোৰৰ লগত মিলাই বা খুব ধুনীয়া লাগিছে চাওক অলপ ঘূৰি দিয়াচোন বা ফটো চলি আছে সুমিত্ৰাই ফটো ক্লিক কৰি আছে এতিয়াবা শ্ব'লৈ যাবলৈ ৰেডি হৈ গ'ল আপোনালোক সকলোৱে শ্ব'ত আহিব জামিৰাত হৈছে এতিয়া বাৰো লেট হৈছে সেইকাৰণে আমাৰ বহুত স্পীড হৈছে দৌৰাদৌৰি হৈছে লগ পাম থেংক ইউ ছ' মাছ ইমান সুন্দৰ মেকআপ দিয়াৰ বাবে আৰু সকলোৱে ৰেশমিৰ তাইৰ এখন ভাল পাৰ্লাৰ আছে বাইক ভনীয়ে গোটেই মিলি পাৰ্লাৰখন খুব ধুনীয়াকৈ চলাই নিছে আৰু তাইৰ মেকআপটো দেখিলে ইমান ধুনীয়া মেকআপ
মই দেখাত কেনেকুৱা আছিলে কেনেকুৱা হৈ গ'ল মানে ধুনীয়া আছিলে ময়ো কৰি বহুত ভাল পাইছোঁ বহুত ধুনীয়া লাগিছে বাক ভাল লাগিছে মোৰ খুব ভাল লাগিছে মেকআপ খুব ধুনীয়া আৰু নেক্সট টাইম আহিলে ৰেশমি মেকআপ দিব লাগিব থেংক ইউ আমি এতিয়া যাবলৈ ওলাইছোঁ আজি অভিজিতে ফটো কৰিব আৰু মই আপডেট দিম ইনষ্টা আৰু ফেচবুকত চাব কেনেকুৱা লাগিছে খুব ধুনীয়া ফটো কৰে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব মই লিংক দি দিম অভিজিত বৰুৱা অভিজিত বৰুৱা ফটোগ্ৰাফী সুমিত্ৰা আৰু মই এতিয়া ঘৰ যাব ওলাইছোঁ ৰূপালী বাৰ লগত আজি ফটোশ্বুট কৰি আৰু মেকআপ কৰি বহুত ভাল লাগিল ফাৰ্ষ্ট টাইম লগ পাইছোঁ কিন্তু বহুত ভাল লাগিছে তাই বহুত ফ্ৰী আৰু এনেকুৱা লগা নাই যে আমি ফাৰ্ষ্ট টাইম লগ পাইছোঁ লগ পোৱা নিচিনা লাগিছে তাই আৰু ৰূপালী বাক মেকআপ কৰিও বহুত ভাল লাগিলে আপোনালোকে কেনেকুৱা পালে তাইৰ গেটআপটো আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাই থাকিম বাই বাই তোক দেখি লাগে লাগে বুকু